আমি তিনিগৰাকী বিচাৰকৰ বিচাৰকৰ আসন গ্ৰহণ কৰে। মই প্ৰথমতে বিচাৰকৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ এই অঞ্চলৰে এগৰাকী জ্যেষ্ঠ ব্যক্তি মাননীয় প্ৰসেনজিৎ দলুদা ডাঙৰীয়াক তেখেতক আহি বিচাৰকৰ আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ সীমান্তত বন্ধু কৰি থাকোঁতেই গৈছে আৰু এনেকুৱা বৰলা জীৱন জীয়াই থকাতকৈ তোমাৰ গাখীৰ খাই কৰিছোঁ আৰু ভাল। উপহাৰ গোপন খেল আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত মই সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।